উপস্থিত আছো ভূবান্ধত। ভূবানে কণমানিজনীয়ে মহাদেৱ ভক্তত এটা নৃত্য প্ৰদৰ্শন কৰিলে। চিমকি হীৰা ঘৰ ভূবান্ধত। কিহত পঢ়িছা? চতুৰ্থ। তুমি মহাদেৱক বা ভোলেবাবাক ইমান কিয় ভাল পোৱা? ভগৱানক সেইটো কাৰণে ভাল পোৱা। ঠিক আছে দিয়া, তোমাৰ নৃত্যটো বৰ আনন্দ লাগিল। তুমি ক'ৰবাত শিকি আছা নেকি? নাই শিকা, নিজৰ প্ৰচেষ্টাতে কৰিছা। ঠিকে আছে দিয়া, অনাগত দিনত তুমি আগবাঢ়ি যোৱা।
পালোহি এনেধৰণে আমাৰ যি চৰম ধন্য শিৱ ভক্তৰ বাবাৰ যি আদ্য শ্ৰাদ্ধ এনেধৰণে মন্দিৰৰ তেওঁলোকে পাতিবলৈ সক্ষম হৈছে ভোৰবান্ধাৰ সমাজসেৱীসকলে তেওঁলোকে পাতিলে আমন্ত্ৰণ জনালে প্ৰথমে আহি পালোহি আপোনালোকক দেখুৱাইছোঁ এনেধৰণে এই ভোৰবান্ধা যি দলঙৰ পাৰৰ পশ্চিম ছাইডৰ যি মন্দিৰ সেই মন্দিৰত এই বাবাৰ মৃত্যুত যি আজি আদ্য শ্ৰাদ্ধ তেওঁলোকে এনেকৈ পালন কৰিছে গীত মাত আনন্দ উল্লাসেৰে তেওঁ এই পৃথিৱীৰ পৰা বিদায় জনাইছে কিছু উন্নত মানদণ্ডৰ যি ধৰ্মীয় অনুষ্ঠানবিলাক এনেকৈ আত্মসাত কৰি তেওঁলোকে দিছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ চাব ভাল লাগে এতিয়াও অসমীয়া হেৰাই যোৱা নাই অসমৰ সংস্কৃতি হেৰাই যোৱা নাই তেওঁ এইবোৰ অনুষ্ঠানবিলাক এনেকৈ চলি আছে যি দিনজোৰা কাৰ্যসূচী বাবাৰ আদ্য শ্ৰাদ্ধ উপলক্ষে আয়োজন কৰে এওঁলোক ভকতবৃন্দই পুৱা এতিয়ালৈকে এনেধৰণে লাগি আছে এনেধৰণে ৰাইজক শুশ্ৰূষা কৰি আছে তেওঁলোকে এয়া বৰ্তমান মৰিগাঁও শালগাঁও মন্দিৰৰ সদস্যবৃন্দ এনেদৰে এই অভ্যৰ্থনা অনুষ্ঠানত আদ্য শ্ৰাদ্ধ উপলক্ষে তেওঁলোকে সমস্ত ভকতবৃন্দক যি আমন্ত্ৰণ জনাইছিলে সকলোকে তেওঁলোকে সা শুশ্ৰূষা কৰি বিদায় দি আছে আৰু তাৰপিছতে ইয়াতে প্ৰগ্ৰেম চলি আছে আপোনালোকে দেখিবলৈ পাইছে ইয়াত আজি লোকগীতৰ সমাহাৰ এয়া মূল মন্দিৰত বাবাৰ যি সতীৰ্থবৃন্দ এনেধৰণে বহি তেওঁ ভগৱানৰ ওচৰত স্মৰণ কৰি আছে যাতে অনাগত দিনত তেওঁলোকে তেওঁৰ ইয়াতকৈ আৰু সুখৰ আনন্দ স্থান পায় যাতে স্বয়ং ভগৱানৰ কাষতে পায় তাৰে কামনা কৰি তেওঁলোকে বহি আছে এইজনে হৈছে আমাৰ এই মন্দিৰ ঐতিহ্য পুৰণা বাবা তেওঁলোকে সকলো শিৱ ভক্তপ্ৰাণ ৰাইজক আমন্ত্ৰণ জনাই এই মঞ্চতে তেওঁলোকে দুটি এটি গীত পৰিৱেশন সুন্দৰকৈ ৰাইজ আছে ৰাইজবিলাকে গীত পৰিৱেশন কৰিছে লোকগীত পৰিৱেশন কৰিছে এনেধৰণে তেওঁলোকৰ যি পুৰণা পূজাৰী এই পূজাৰী বাবাৰ আত্মা সদ্গতি যথে কামনা কৰি তেওঁলোকে আজি এই দিনজোৰা কাৰ্যসূচীৰে যি অনুষ্ঠান আৰম্ভণি কৰিলে তেওঁলোকলৈ আমি ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভোৰবান্ধাত তেওঁলোকে পুৱাৰ 6 বজাৰ পৰা এতিয়া নিশা প্ৰায় 11 বাজি 15 মিনিট গৈছে এতিয়ালৈকে তেওঁলোকে অনাহাৰে ইয়াত অহা যিমান ভক্তপ্ৰাণ ৰাইজক সহায় কৰি আছে সহায় কৰাৰ বাবে আমি প্ৰত্যেকজন ব্যক্তিলৈ ধন্যবাদ জনাইছোঁ আমাৰ অসমীয়া সংস্কৃতি সংস্কাৰ পৰম্পৰা ৰক্ষা কৰি এই ঐতিহ্য যি সন্মুখত থকা শিৱ মন্দিৰ ভাগৰ যি মূল বাবা আজি বাবাৰ আদ্য শ্ৰাদ্ধৰ দিনাখন সকলো ভক্তপ্ৰাণ ৰাইজক আমন্ত্ৰণ জনাই তেওঁলোকে শুশ্ৰূষা কৰিব পাৰিছে শুশ্ৰূষা কৰি কেনেকুৱা অনুভৱ হৈছে ভাল লাগিছে হাই হুলস্থুল নাই খুব ধুনীয়াকৈ আইসকল বোপাইসকল আহি আহাৰ মুঠি গ্ৰহণ কৰিছে বৰ ধুনীয়া লাগিছে ভোৰবান্ধা সোণাইগাঁও ভোলা আশ্ৰমৰ বাবা আজি তৃতীয় দিনৰ বাকীৰ বাবে প্ৰগ্ৰামটো চলাই থকা হৈছে ইমান ভক্তবৃন্দ আছে বহুত দূৰৰ পৰা আহিছে তেখেতলোকে আহি আমাৰ এই ভোৰবান্ধা সোণাইপুৰীয়া ভোলা আশ্ৰমত যিটো মানে পৰিৱেশটো কৰি চলাইছে তেখেতলোকৰ ওপৰত আমি নথৈ আনন্দিত হৈছোঁ আৰু তেখেতলোকক আমি শুশ্ৰূষা কৰি ভালো লাগিছে পৰিৱেশবিলাক ভাল মতে চাই যদি ভাল পায় আপোনালোকে আমাক সহায় জনাব অনাগত দিনত আমাৰ জাতিৰ সংস্কৃতি কলা কৌশলীবিলাক আপোনালোকৰ মাজত আমি উত্থাপন কৰিম নিশ্চয় ভাল পাব ধন্যবাদ জয় অসম